এখনো পাহাৰ নাই, চব দূৰত যাব লাগে। পাহাৰ দেখিবলৈ দূৰত যাব লাগে। আৰু এইফালে বঙাইগাঁৱৰ এই চাইডৰ পৰা চব এইফালে পাহাৰে পাহাৰ। নাৰিকলা। তো সেই গাইজ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই নিকৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই আহিছোঁ, আজি যিহেতু এইখন দেখিছে পাৰ্ক নিচিনা, কিন্তু এইখন হৈছে চবতকৈ ফেমাছ, বৰ্তমান চবেই জানে বাৰু। মানে মোৰ বহুতেই ইচ্ছা আছিল আগৰে পৰাই, যিমান মানে শুনিছোঁ আৰু যে আস্থা ৰিজৰ্ট। তো আস্থা ৰিজৰ্ট বহুতে আহিছে, মই আজি আহিলোঁ আৰু সঁচাকৈ কওঁ বহুত ধুনীয়া হয়। আৰু মানে কি ক'ম আৰু মানে বহুতে ধুনীয়া। আৰু এয়া ইতিমধ্যে ঘূৰিলোৱে, ভিডিঅ' বনাই থৈছোঁ, চাই ল'ব। আৰু এয়া আস্থাত সোমাওঁতে এনেদৰে গাড়ীবিলাক ছাইডত পাৰ্কিং কৰি ৰাখিব লাগে। আৰু আস্থাত সোমোৱাৰ আগতে 40 টকাকৈ এজনৰ টিকট কাটিব লাগে। এয়া হৈছে আস্থা ৰিজৰ্ট, চাৰিওফালে সেউজীয়া। এইটো আস্থা ৰিজৰ্টৰে মানে ডাঙৰ পুখুৰী হয়, মানে পূৰা ৰিজৰ্টটোৱে আৰু। তো ইয়াতে মাছ দিয়ে আৰু ইয়াৰ মাছেই বিক্ৰী হয়। আৰু দেখুৱাই আৰু চাওক না, ইমান সুন্দৰ একদম ঠাইৰ পৰা একদম ফেমিলি আছে। বহুত ভাল লাগে মোৰ এই ৰিজৰ্টখন। এইটোত মাছবিলাক মানে দানা দি আছে, চাওক। এঠাইৰ পৰা মাছ বেচে ন, আৰু ইয়াৰ পৰা মাছো বিক্ৰী হয়, চাওক। আৰু এই চাওক, গৰুৰ ফাৰ্ম। তো ইয়াৰ পৰাই গাখীৰ বিক্ৰী হয়, ইয়াৰে হয়, আস্থা ৰিজৰ্টৰে চব হয় ইয়াৰে। অকণমান আপোনালোকক এনেকৈ দেখাই দিছোঁ। মোৰ বহুত ইচ্ছা আছিল, আজি ফাইনেলি সেইটো সপোন পূৰা হ'ল। আৰু সেই বাংলোটো দেখি পাইছে, ইয়াতে মানুহ থাকে আৰু ক'তোতো মানে থাকিব পাৰে, মানে বাহিৰৰ পৰা আহিলে ইয়াতে থাকিব পাৰে। দেন মানে টকা লাগে আৰু ভাড়া। আৰু ফেমিলিৰ কাৰণে বহুত ধুনীয়া হয়, বহুত বস্তুৱে আছে ইয়াতে। আৰু ইয়াতে প্ৰস্তুতি পৰাশৰ বাও আহিছে, আজি নহয়, আহি গৈছে ইতিমধ্যে। এইখন ফেমাছ হয় অভয়াপুৰীৰ। কি ঠাই, কি নাম? নহয়, বামুণগাঁও। অভয়াপুৰীৰ বামুণগাঁও ঠাইখনিৰ নাম। পাই যাব বাৰু, চাৰ্চ মানে মেপতো আছে, আৰু চাৰ্চ কৰিলে বহুত ভিডিঅ' ওলায়। এইটো হৈছে আস্থা ৰিজৰ্টৰ বিশেষ ঘৰ, একদম নেচাৰেল, চব কাঠৰ আৰু ওপৰত একদম খেৰৰ জুপুৰি টাইপৰ হয়, একদম নেচাৰেল। বলক আপোনালোকক আগফালৰ পৰা দেখুৱাওঁ, বলক। আৰু এইটো এটা ঘৰ। দাদা, এইটো এতিয়া বন্ধ কৰিছে নেকি? কিয়?
ৰাস্তাৰ কাৰণে অঁ সেইকাৰণে এতিয়া তালা মাৰা মানুহ ফটোটো উঠব পাৰে এতিয়া কি মানে থাকা বন্ধ কৰি দিছে নেকি না না থাকেই মানুহ আহে অঁ যায় আহে ভাড়া অঁ অঁ তাৰপৰা মেলি দে অ'কে সুন্দৰ ঘৰ ইয়াতে থাকে যেনিবা ফেমিলি আহিলে মজা ইয়াতে চিলড্ৰেন পাৰ্কো আছে ফুড হাউচ এয়া আৰু মাছবিলাক চাওক মাছবিলাক এইটোৱে বাংলো যিটোত নেকি থাকে ইয়াতে আছে মানুহ আছে ঐ চাওক না আস্থাৰ এই সুন্দৰ সেউজীয়া পৰিৱেশক বিদায় দিবলৈ সময় হৈ গ'ল আপোনালোকেও আহিব পাৰে নিজৰ পৰিয়ালবৰ্গৰ সৈতে এটা সুন্দৰ ক্ষণ সুন্দৰ সময় প্ৰিয়জনৰ সৈতে কটাব পাৰে যদি ভাল লাগে আপোনালোকেও আহিব বহুত ধুনীয়া হয় তাত ফেমিলিৰ লগত টাইম স্পেণ্ড কৰা তাৰপিছত চিলড্ৰেন পাৰ্কো আছে তাতে মানে চিলড্ৰেন ল'ৰা ছোৱালীবিলাকৰ খেলাও আছে তাতে আনিব পাৰে বহুত ধুনীয়া একদম এটা দিন সুন্দৰকৈ পাৰ কৰিব পাৰে আৰু বাকীখিনিতো দেখিলেই কি ক'ম এয়াই তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে এতিয়া বাই বাই